নমস্কাৰ 100% চাকৰি নিশ্চিত এটা বাৰ্তালৈ আপোনালোকৰ সন্মুখলৈ আহিছো। কালিলৈ অৰ্থাৎ 23 জুন তাৰিখে নাওহলীয়া আশীৰ্বাদ বিবাহ ভৱনত আমি এক সজাগতা অভিযান আৰম্ভ কৰিছো, য'ত ন্যূনতম যিসকলৰ শিক্ষাগত অৰ্হতা মেট্ৰিক আৰু যিসকল 18 বছৰ ঊৰ্ধ্ব আৰু চাকৰি প্ৰত্যাশী সেইসকলৰ কাৰণে আমি এটা সোণালী সুযোগ লৈ আহিছো। আপোনালোক জ্ঞাত যে অইল ইণ্ডিয়া লিমিটেডৰ CSRৰ জৰিয়তে বিভিন্ন ধৰণৰ সামাজিক দায়বদ্ধতাৰ কাম কাজ কৰি আহিছে আৰু সেই CSRৰ জৰিয়তে বিভিন্ন ধৰণৰ কাম কাজসমূহৰ ক্ষেত্ৰত নিবনুৱা যুৱক যুৱতীসকলে কিদৰে সুবিধা লাভ কৰিব পাৰে তাৰ কাৰণে আমি সদায় সচেতন হৈ থাকো। আৰু এইবাৰ দুলীয়াজান যুৱ সংঘ, ভাদৈ যুৱ সংঘ আৰু সূৰ্যোদয় যুৱ সংঘৰ অনুৰোধত অইল ইণ্ডিয়া লিমিটেডৰ CSR প্ৰকল্পৰ সৌজন্যত আমি এটা সজাগতা অভিযান আৰম্ভ কৰিছো যে অইল ইণ্ডিয়াৰ CSRৰ জৰিয়তে হস্পিটেলিটি এণ্ড হোটেল মেনেজমেণ্ট, য'ত ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ, ফ্ৰণ্ট ডেস্কত কাম কৰা বা হাউচ কিপিং, আন যিসমূহ ডাঙৰ ডাঙৰ হোটেল, ৰিজৰ্ট, ৰেষ্টুৰেণ্টত কাম কৰিবৰ কাৰণে যিসকলক প্ৰশিক্ষণ লাগে, অৰ্হতা লাগে, সেই প্ৰশিক্ষণ আৰু অৰ্হতা বা সেই পাঠ্যক্ৰম আমি বিনামূলীয়াকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিবৰ কাৰণে আমি এটা ব্যৱস্থা গ্ৰহণ কৰিছো। আৰু আপোনালোকে এই পাঠ্যক্ৰমটো 3 মহীয়া এটা পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পিছত 100% আপোনালোকে নিযুক্তি লাভ কৰিব বিভিন্ন হোটেল, ৰিজৰ্ট আৰু ৰেষ্টুৰেণ্টত আৰু আকৰ্ষণীয় দৰমহাৰ সৈতে। আৰু মই এইখিনিতে এটা কথা জনাই থওঁ যে যি 3 মহীয়া পাঠ্যক্ৰম অনুষ্ঠিত হ'ব সেয়া গুৱাহাটীত আপোনালোকে 3 মহীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব। আৰু এই 3 মাহত যিমানখিনি খৰচ, পাঠ্যক্ৰমৰ খৰচ, থকা খোৱা, অহা যোৱা, এই সকলোবিলাক খৰচ বহন কৰিব অইল ইণ্ডিয়া লিমিটেডৰ CSR প্ৰকল্পৰ জৰিয়তে সেই খৰচসমূহ ব্যয় কৰা হ'ব। গতিকে আপোনালোকে কালিলৈ নাওহলীয়া আশীৰ্বাদ বিবাহ ভৱনত দিনৰ 12:30 বজাত আমি এখন সজাগতা সভা ৰাখিছো, য'ত অইল ইণ্ডিয়াৰ বিষয়ববীয়া থাকিব, আমি সকলো উপস্থিত থাকিম। যিসকলৰ ন্যূনতম শিক্ষাগত অৰ্হতা মেট্ৰিক, যিসকলে চাকৰি প্ৰত্যাশী 18 বছৰ হৈছে, সেইসকলে কালিলৈ সজাগতা সভাখনলৈ আপোনালোক আহক আৰু আপোনালোকে এই 3 মহীয়া পাঠ্যক্ৰম গ্ৰহণ কৰক আৰু 100% নিযুক্তি লাভ কৰক। আৰু এই পাঠ্যক্ৰম থকা খোৱা, অহা যোৱা সকলো ব্যৱস্থা বিনামূলীয়াকৈ আপোনালোকে লাভ কৰিব। গতিকে এই সোণালী সুযোগ নেহেৰুৱাবৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। গতিকে 100% নিশ্চিত চাকৰি প্ৰদান কৰাৰ যি কাইলৈ সোণালী সুযোগ আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। গতিকে মই সকলো নিবনুৱা যুৱক যুৱতী, চাকৰি প্ৰত্যাশী সকলোকে অহাকালিলৈ দুলীয়াজানৰ নাওহলীয়াৰ আশীৰ্বাদ বিবাহ ভৱনত দিনৰ 12:30 বজাত সকলোকে আহিবৰ বাবে সমবেত হ'বৰ বাবে মই যথাসময়ত সমবেত হ'বৰ বাবে সকলোকে অনুৰোধ জনাইছো।